আৰু আমাৰ সকলোৰে নাম সুৰক্ষিত থাকিবনে নাই আমি যত এই অঞ্চলৰ স্থানীয় বাসিন্দা আমি অসমৰ নাগৰিক অসমৰ জলবায়ু লৈ এই সকলো অঞ্চলত আৰম্ভণি হিচাপে তেওঁলোকৰ সংসদজনৰ যিটো পুঁজি উন্নয়ন পুঁজি সেই পুঁজিৰ পৰা প্ৰত্যেকখন জিলালৈ এখন এখন এম্বুলেন্স আৰম্ভণি হিচাপে আমি আজি সমষ্টি ৱাইজ আমি দিওঁ সমষ্টি ৱাইজ 11টা সমষ্টি 11খন ঠাই আৰু 5খন জিলা সেই গোটেইখিনিকে লৈ আমি এখন আমি আজি এম্বুলেন্স দিছোঁ 11খন এইটো মাত্ৰ এটা আৰম্ভণি কাৰণ আমি ইয়াত দেখিছোঁ যে ইয়াত হেল্থ ডিপাৰ্টমেণ্টৰ একেবাৰে চৰকাৰক পয়া লগা অৱস্থা এই লোকসকলৰ ভাৰতবৰ্ষৰ ছবিখনে অসমৰ ক্ষেত্ৰত হেল্থৰ ক্ষেত্ৰত খুব ভাল নহয় যি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমক একেবাৰে শীৰ্ষস্থানীয় ৰাজ্যলৈ পৰিণত কৰিব বিচাৰিছিল এতিয়া তলৰ ফালৰ পৰা 5খনত পৰিণত হৈছে এই দুৰ্দশাৰ সামান্যতম আপোনাৰ হাম কাটিবৰ কাৰণে মানুহ সহায় সহায়তাৰ কাৰণে আমি আজি সকলোৰে আপোনাৰ অনুৰোধ ক্ৰমে এই এম্বুলেন্স দিয়াৰ কাৰ্যসূচী আৰম্ভ কৰিছোঁ আৰু এই কাৰ্যসূচীৰ যোগেদি সাধাৰণ দুখীয়া ৰাইজৰ যোনে এফৰ্ড কৰিব নোৱাৰে যোনে আপোনাৰ মেডিকেল কলেজ যাব নোৱাৰে আমাৰ বিভিন্ন ঠাইত আমাৰ বেমাৰ দেখাবলৈ যাব নোৱাৰে গৰ্ভৱতী তিৰোতাসকলে সময়তে সহায় নাপায় সেই লোকসকলৰ যথেষ্ট সহায় হ'ব বুলি আমি ভাবিছোঁ এই সকলোৰে মাজত দেখিছে আপোনাৰ এটা আনন্দৰ কথা বিশেষকৈ দুখীয়া মানুহসকলে এই ক্ষেত্ৰত আনন্দ লভিছে সেইটোৱে আমাৰ সন্তুষ্টি কিমান লাখ টকাৰ পুঁজি যিটো যাৰ আপোনাৰ টোটেল বাজেটটো কিমান আছে টোটেল বাজেটটো তেনেকৈ নাথাকে যাৰ যিমান এইটো কোটেশ্যন দিয়ে কোটেশ্যন ৱাইজ আমাৰ MP ফাণ্ড লিখি দিয়ে সেইমতে পইচাটো পায়